নহলে মানুহে কব ই মোৰ ধৰ্মৰ নহয়, ইয়াক মাৰি পেলা। ই মোৰ ধৰ্মৰ নহয়, ইয়াক শেষ কৰি পেলা। আৰু যিমান দিনলৈ হিন্দু থাকিব, সিমান দিনলৈ পৃথিৱীত অহিংসা থাকিব, সিমান দিনলৈ মানুহৰ মাজত ভাল পোৱা থাকিব, ইজনে সিজনক আলিংগন কৰাৰ ক্ষমতা থাকিব। নহলে মানুহে কব ই মোৰ ধৰ্মৰ নহয়, ইয়াক মাৰি পেলা। ই মোৰ ধৰ্মৰ নহয়, ইয়াক শেষ কৰি পেলা। হিন্দুৱে কব যে নহয়, গোটেই পৃথিৱীখনেই মোৰ, আৰু এই পৃথিৱীত সকলোৱে বাস কৰিব। আৰু যিমান দিনলৈ হিন্দু থাকিব, সিমান দিনলৈ পৃথিৱীত অহিংসা থাকিব, সিমান দিনলৈ মানুহৰ মাজত ভাল পোৱা থাকিব, ইজনে সিজনক আলিংগন কৰাৰ ক্ষমতা থাকিব। আৰু আমাক কোনে হিন্দু হবলৈ শিকাব? এই ধৰণৰ মঠ মন্দিৰৰ মাজত থাকি আমি নিজক হিন্দু হবলৈ শিকিম। নামঘৰত কীৰ্তন ঘোষা শুনি আমি হিন্দু হবলৈ শিকিম। মন্দিৰত বেদ মন্ত্ৰৰে আমি হিন্দু হবলৈ শিকিম। আৰু যেতিয়া আমি হিন্দু বুলি কওঁ, কোনো আমি পন্থাক বিশ্বাস নকৰো, কোনো পন্থা হিন্দু নহয়। হিন্দু মানে এক বিশাল দৰ্শন, যি হিন্দুৱে মাত্ৰ বুজায় যে কেনেকে পৰমাত্মাৰ পৰা জীৱাত্মা আৰু জীৱাত্মা আকৌ পৰমাত্মাৰ শ্ৰীচৰণত উভতি যাব পাৰে। কোনোবাই উপাসনা কৰিব পাৰে, কাৰোবাৰ পন্থা থাকিব পাৰে, কাৰোবাৰ গুৰু থাকিব পাৰে, কাৰোবাৰ পূজা কৰাৰ নীতি থাকিব পাৰে, কাৰোবাৰ নাম ধৰাৰ ব্যৱস্থা থাকিব পাৰে। কিন্তু হিন্দু পন্থ নহয়, হিন্দু পন্থ নহয়, হিন্দু সম্প্ৰদায় নহয়। হিন্দু পৃথিৱীৰ আটাইতকৈ পুৰণি সভ্যতা, আটাইতকৈ পুৰণি। নহলে মানুহে কব ই মোৰ ধৰ্মৰ নহয়, ইয়াক মাৰি পেলা। ই মোৰ ধৰ্মৰ নহয়, ইয়াক শেষ কৰি পেলা। আৰু যিমান দিনলৈ হিন্দু থাকিব, সিমান দিনলৈ পৃথিৱীত অহিংসা থাকিব, সিমান দিনলৈ মানুহৰ মাজত ভাল পোৱা থাকিব, ইজনে সিজনক আলিংগন কৰাৰ ক্ষমতা থাকিব। নহলে মানুহে কব ই মোৰ ধৰ্মৰ নহয়, ইয়াক মাৰি পেলা। ই মোৰ ধৰ্মৰ নহয়, ইয়াক শেষ কৰি পেলা। হিন্দুৱে কব যে নহয়, গোটেই পৃথিৱীখনেই মোৰ, আৰু এই পৃথিৱীত সকলোৱে বাস কৰিব। আৰু যিমান দিনলৈ হিন্দু থাকিব, সিমান দিনলৈ পৃথিৱীত অহিংসা থাকিব, সিমান দিনলৈ মানুহৰ মাজত ভাল পোৱা থাকিব, ইজনে সিজনক আলিংগন কৰাৰ ক্ষমতা থাকিব। আৰু আমাক কোনে হিন্দু হবলৈ শিকাব? এই ধৰণৰ মঠ মন্দিৰৰ মাজত থাকি আমি নিজক হিন্দু হবলৈ শিকিম। নামঘৰত কীৰ্তন ঘোষা শুনি আমি হিন্দু হবলৈ শিকিম। মন্দিৰত বেদ মন্ত্ৰৰে আমি হিন্দু হবলৈ শিকিম। আৰু যেতিয়া আমি হিন্দু বুলি কওঁ, কোনো আমি পন্থাক বিশ্বাস নকৰো, কোনো পন্থা হিন্দু নহয়। হিন্দু মানে এক বিশাল দৰ্শন, যি হিন্দুৱে মাত্ৰ বুজায় যে কেনেকে পৰমাত্মাৰ পৰা জীৱাত্মা আৰু জীৱাত্মা আকৌ পৰমাত্মাৰ শ্ৰীচৰণত উভতি যাব পাৰে। কোনোবাই উপাসনা কৰিব পাৰে, কাৰোবাৰ পন্থা থাকিব পাৰে, কাৰোবাৰ গুৰু থাকিব পাৰে, কাৰোবাৰ পূজা কৰাৰ নীতি থাকিব পাৰে, কাৰোবাৰ নাম ধৰাৰ ব্যৱস্থা থাকিব পাৰে। কিন্তু হিন্দু পন্থ নহয়, হিন্দু পন্থ নহয়, হিন্দু সম্প্ৰদায় নহয়। হিন্দু পৃথিৱীৰ আটাইতকৈ পুৰণি সভ্যতা, আটাইতকৈ পুৰণি